নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ চেনেল RS ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এবিধ পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে পিঠাবিধ হৈছে নাঙল ধোৱা পিঠা। আৰু এই পিঠাবিধ কেতিয়া বনোৱা হয় আৰু কিয় খোৱা হয়। খেতিয়কসকলে যেতিয়া তেওঁলোকৰ খেতি চপোৱাৰ শেষত তেওঁলোকৰ হাল বোৱা নাঙলটো ভালদৰে ধুই ঘৰৰ কাষত বা ভঁৰালৰ কাষত যিদিনা থয় সেইদিনাই এই পিঠাবিধ বনোৱা হয়। আৰু সেইকাৰণে এই পিঠাবিধৰ নাম ৰখা হৈছে নাঙল ধোৱা পিঠা। বলকচোন চাওঁ পিঠাবিধ কেনেকৈ বনালোঁ, আৰু লগতে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকে 3 কাপ বৰা চাউল আৰু তাৰ লগত আধা কাপ ভাত খোৱা চাউল বা মচুৰি চাউল মিলাই আপোনালোকে 2 ঘণ্টামান পানীত তিয়াই ৰাখিব। আৰু তিয়াই ৰখাৰ পাছত চাউলখিনি ভালকৈ পানীৰ পৰা টুকিব আৰু টুকাৰ পাছত এনেকৈ ডলাৰখনত ভালকৈ চাউলখিনি মেলি দিব যাতে পানীখিনি ভালকৈ শুকায়। আৰু শুকোৱাৰ পাছত আপোনালোকে মিক্সাৰত এনেকৈ খুন্দিব। খুন্দাৰ পাছত চালনীয়ে ভালকৈ চালি ল'ব। এয়া চালনীয়ে ভালকৈ চলা হৈছে। যিমান পাৰে পিঠাগুড়িখিনি মিহি কৰিবলৈ চাব। এনেদৰে কম কমকৈ ভৰাব আৰু ভালকৈ পিঠাখিনি মিহি কৰিব। এনেকৈ কম কমকৈ মিক্সাৰ মেচিনত আপোনালোকে চাউলখিনি ভালকৈ গুড়ি কৰি ল'ব আৰু চালনীৰে ভালকৈ চালি ল'ব। এনেকৈ কম কমকৈ চালনীখনে ভালকৈ চালি মিহি পিঠাগুড়িখিনি উলিয়াই ল'ব। এয়া আমাৰ প্ৰায় হৈ গৈছে। এতিয়া মই কেইখনমান কলপাত লৈ লৈছোঁ। আপোনালোকে কেইখনমান কলপাত লৈ ল'ব আৰু কলপাত কেইখন ভালকৈ জুইৰ ওপৰত লেৰেলাই ল'ব। এয়া দেখিছে কলপাতখন ভালকৈ জুইৰ ওপৰত লেৰেলাই লোৱা হৈছে, কোমল কৰি লোৱা হৈছে। জ্বলিবলৈ নিদিব। অলপ সময় থোৱাৰ পাছতে এনেকৈ লেৰেলি যাব। আৰু এয়া দেখিছে কিছুমান কলগছৰ ঠাৰিৰ পৰা বনোৱা হৈছে। আৰু এতিয়া মই এয়া পিঠাগুড়িখিনিত অলপ নিমখ দি লৈছোঁ। আপোনালোকে নিজৰ জোখমতে নিমখ দি ল'ব আৰু ভালকৈ আটাইখিনি মিক্স কৰিব। এনেদৰে ভালকৈ মিক্স কৰাৰ পাছত আমি ইয়াত কম কমকৈ পানী দিব লাগিব। এয়া মই কম কমকৈ পানী দি এইখিনি ভালকৈ মঠিব লাগিব। এনেকৈ আপোনালোকে কম কমকৈ পানী দি পিঠাগুড়িখিনি ভালকৈ মঠিব। বেছি পানী নিদিব। বেছি পানী দিলে পিঠাটো বনোৱাত অসুবিধা হ'ব। কম কমকৈ দি এনেকৈ মঠি থাকিব। এয়া দেখিছে মই কেনেকৈ মঠিছোঁ। এনেকৈ মঠিব। বেছি পানী দিলে অসুবিধা হ'ব পাৰে। বেছি কোমলো হোৱা নাই, বেছি টানো হোৱা নাই, একদম জোখত ৰাখিব। এয়া আমাৰ বনোৱা হৈ গৈছে প্ৰায়। এতিয়া মই কি কৰিব লাগিব, ইয়াৰ পৰা সৰু সৰুকৈ এটা লাডু বনাই এয়া কলপাতখন আপোনালোকে জোখমতে কাটি ল'ব আৰু দুইফালে সমানে ভাঁজ দিব। ভাঁজ দিয়াৰ পাছত আমি যিডাল কল থোৱাৰ পৰা ৰছী এনেকৈ উলিয়াই লৈছিলোঁ সেইডালে ভালকৈ মেৰিয়াই পিনি বান্ধিব লাগিব যাতে সেইডাল খোল খাই নাযায়। এয়া দেখিছে ভালকৈ মেৰিয়াই পিনি বন্ধা হৈছে। এনেকৈ আপোনালোকে সৰু সৰুকৈ লাডু বনাব আৰু কলপাতত এনেকৈ অলপ ভাঁজ দি দুইটা চাইডে সমানে ভাঁজ দিব আৰু এনেকৈ সুন্দৰকৈ মেৰিয়াব। মেৰিওৱাৰ পাছত এয়া কল থোৱাৰ মাৰিডালে ভালকৈ বন্ধা হৈছে। এয়া এনেকৈ বান্ধিব আৰু এনেকৈ ভৰাই দিব। এনেকৈ বনোৱা হৈছে। এয়া আমাৰ প্ৰায় বহুখিনি বনোৱা হৈ গৈছে। এতিয়া আমি এখন কেৰাহীত এয়া দেখিছে পানী গৰম হ'বলৈ দিছোঁ
আৰু এয়া পানীখিনি গৰম হোৱাৰ লগে লগে আমি ইয়াত এয়া পিঠাখিনি দি দিছোঁ। চাব যাতে পিঠাখিনি পানীত ভালকৈ ডুব গৈ থাকে আৰু জোখমতে আপোনালোকে ইয়াত পিঠাখিনি দিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। এয়া পিঠাখিনি এনেকৈ উতল আহিছে আৰু মাজে মাজে আপোনালোকে লৰাই দিব। এনেকৈ আপোনালোকে 20 মিনিটমান সময় থ'ব লাগিব, বেছি সময় থ'ব নালাগে, গোটেইখিনি যাতে ভালকৈ সিজে। এয়া আমাৰ প্ৰায় সিজিছে, এইখিনি আমি নমাব লাগিব। এয়া 20 মিনিট সময়ৰ পাছত এয়া আমি এইখিনি নমাই দিছোঁ এটা এটাকৈ। আপোনালোকে এটা পানী যোৱা খৰাহী ল'ব, ফুটা থকা, যাতে পানীখিনি ভালকৈ ওলাই যায়। এইখিনি ভালকৈ পানীখিনি নিয়ৰ হ'বৰ কাৰণে আমি এখন চালনীত এয়া দেখিছে এটা এটাকৈ পিঠাখিনি মেলি দিছোঁ আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিছোঁ। এনেকৈ অলপ সময় ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে এনেদৰে পিঠাটো খুলিব। এয়া প্ৰথমতে আপোনালোকে এয়া ৰছীডাল খুলি ল'ব, তাৰ পাছত ভাঁজকেইটা ভালকৈ খুলিব। এয়া দেখিছে পিঠাটো কোনো লাগি ধৰা নাই, সুন্দৰকৈ এৰ খাই আহিব। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও ঘৰত বনাব পাৰে। এইটো হৈছে অতীজৰ এটা পৰম্পৰা, বৰ্তমানো বহুতে এই পৰম্পৰাটো পালন কৰি আহিছে। আমিও সেইকাৰণে এই পিঠাটো বনালোঁ। খাবলৈও বহুত টেষ্টি হয়। এয়া দেখিছে এৰ খাই আহিছে সুন্দৰকৈ। আৰু আপোনালোকে গাখীৰ দি, যিকোনো ধৰণৰ গাখীৰ দি খাব পাৰে। এয়া মই অলপ আমুল গাখীৰ দি লৈছোঁ। এতিয়া আমি ইয়াত 1 চামুচ এয়া চেনি লৈ লৈছোঁ, আপোনালোকেও দি ল'ব পাৰে, আৰু অলপ ঘিউ দি লৈছোঁ যাতে খাবলৈ টেষ্টি হয়। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।